নমস্কাৰ, আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোৰ টপিক কি হ'ব আপোনালোকে অলৰেডি দেখিছে। চ' আজি আমি নায়সৰ ওপৰত আলোচনা কৰিম। বহুখিনি কেণ্ডিডেটে ৰিকুৱেষ্ট কৰিছিল এইটো টপিকৰ ওপৰত এটা ভিডিঅ' বনাবলৈ, আৰু লগতে সেইদিনা ইউটিউবত পোল দিয়াতে পোলতো হাইয়েষ্ট ভোট নায়সৰ ওপৰতে আহিছে। চ' আজি আমি এইটো টপিকৰ ওপৰত অলপ আলোচনা কৰিম। কি হ'ব নায়স প্ৰাৰ্থীসকলৰ ভৱিষ্যত, লগতে আহিব লগা নিযুক্তিৰ ক্ষেত্ৰত এইসকল প্ৰাৰ্থী যোগ্য হ'ব নে নহয়। বৰ্তমান এইটো বহুত চিন্তাৰ বিষয় হৈ আছে। চ' মোৰ ফালৰ পৰা সম্পূৰ্ণ ব্যক্তিগত চিন্তাধাৰা হ'ব এইখিনি যিখিনি আলোচনা কৰিম আজি। আৰু দ্বিতীয় কথা, মই আপোনালোকক আজি ইয়াতে কোনো ধৰণৰ পুতৌ কৰিবলৈ অহা নাই, কাৰণ মই বহুত দেখিছোঁ মানুহে পুতৌ কৰি ভাল পায় দুনিয়াখন। মানে আপোনাৰ লগত বেয়া হ'লে তোমাৰ বেয়া হ'ল, মোৰ বহুত বেয়া লাগিছে, এনেকুৱা হ'ব নালাগিছিল, এইবিলাক কথা ক'ব মই আজি অহা নাই। গোটেই দুনিয়াখন বহি আছে সেইবিলাক কথাৰ কাৰণে। কাৰণ যিবিলাক মানুহে পুতৌ কৰে সেইবিলাকে হাতে কামে হেল্প কৰিব কোনো নাহে। আৰু এটা কথা, নিজৰ যুদ্ধ নিজে কৰিব লাগিব, কোনো আপোনাৰ হৈ যুদ্ধ কৰিবলৈ নাহে। গতিকে সেইটোৱে কথা। চ' আজি আমি জাষ্ট ৰিয়েলিটি চাম, ৰিয়েলিটিটো চাই পেলাই আমি আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' নায়সৰ বহুত প্ৰাৰ্থী এতিয়ালৈকে নিযুক্তি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হৈ গৈছে। আগতে চাকৰি কৰি আছে, বহুতো কৰ্মৰত অৱস্থাত আছে শিক্ষক হিচাপে। ইয়াৰে আগৰ বছৰলৈকে একো প্ৰব্লেম হোৱা নাছিল, কিন্তু এই বছৰ সুপ্ৰিম কোৰ্টত কেছ গ'ল। তাৰপিছত সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিলে যে এইখিনি প্ৰাৰ্থী যোগ্য নহয় বুলি নিযুক্তি প্ৰক্ৰিয়াত। তাৰে পিছতে মানে হাল্লা আৰম্ভ হৈ গ'ল, কাৰণ নিযুক্তি প্ৰক্ৰিয়াত ইয়াৰে আগলৈকে একো প্ৰব্লেম হোৱা নাছিল। তাৰপিছত বহুখিনি প্ৰাৰ্থীয়ে চি এম ছাৰক লগ ধৰিব গ'ল, EM ছাৰক লগ ধৰিব গ'ল, লগতে DWৰ অফিচত গ'ল, আৰু NCT এনেকৈ বহুখিনি অফিচত সিহঁতে ঘূৰিলে, ধৰ্ণা দিলে। শেষত হাইকোৰ্টত কেছ কৰিলে, আৰু শেষত পেটিশ্যনাৰখিনিক এপ্লাই কৰিবলৈ অৰ্ডাৰ দিলে। কিন্তু পেটিশ্যনাৰখিনিও যে মানে ফুল মানে গোটেইখিনি ফাইনেল মেৰিট লিষ্টত যে আহিব, তাৰেও মানে এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই সম্পূৰ্ণৰূপে। যিহেতু হাইকোৰ্টত কেছটো চলি আছে, চ' এই কেছটো মানে হঠাৎ মানে যে মীমাংসা দিব সেইটো আশা নাই। 1 বছৰ মানৰ ভিতৰত আহিব, কিন্তু 1-2 মাহৰ ভিতৰত যে এইটো ৰায়দান দিব সেইটো আশা কম। কাৰণ আমি সকলোৱে জানো কোৰ্টৰ প্ৰচেছবিলাক বহুত দীঘল হয়। 1-2 মাহত 3 মাহত কোনো মানে কেছৰ মীমাংসা নহয়। চ' এতিয়া কথাটো হ'ল, মই ইয়াতে আপোনালোকক আজি তেল তুল মাৰি কথা ক'ব নাযাওঁ, বা বহুত বেছি উঠাই নিদিওঁ। মিছা কথা ক'ব লগা একো নাই মোৰ। চ' ৰিয়েলিটিটো চাম আৰু জাষ্ট আলোচনা কৰিম। মোৰ ফালৰ পৰা আপোনালোকৰ এইবাৰৰ যিটো নিযুক্তি প্ৰক্ৰিয়া হ'ব DW LP UPৰ ক্ষেত্ৰত, সেইটোত অলপমান আশা কম আছে। মানে কিয় আশা কম আছে, কাৰণ কেছ যিটো চলি আছে বৰ্তমান আপোনালোকৰ, সেইটো হঠাৎ মীমাংসা হোৱা কেছ নহয়। এইটো অলপ দীঘলীয়া কেছ হয়, আৰু 1-2 মাহত এইটো ৰায়দান যে আহিব তাৰেও আশা কম আছে বহুত। কিন্তু এইটো নকওঁ যে আপোনালোকৰ ভৱিষ্যতেও আপোনালোকে নিযুক্তিৰ পৰা বঞ্চিত হ'ব বুলি নকওঁ, কাৰণ আপোনালোকৰ চান্স আছে, নোহোৱা নহয়। আপোনালোকে চেষ্টাটো কৰি থাকক, এৰি নিদিব। অনাগত যিটো নিযুক্তি প্ৰক্ৰিয়া হ'ব বুলি আমাৰ CM ছাৰে সেইদিনা জনাইছে, যিটো আৰু নিযুক্তি প্ৰক্ৰিয়া দিব অহা বছৰত, সেইটোত আপোনালোকে চান্স পাই যাব পাৰে। যদি আপোনালোকে ভালকৈ লাগি থাকে, আপোনালোকে চান্স আছে, নোহোৱা নহয়। বহুখিনি কেণ্ডিডেট বৰ্তমান বহুত হতাশাত ভুগিছে, আমাৰ আৰু চান্স নাই, আমাৰ এনেকৈ যাব, আমি চাকৰি নাপাম, এনেকৈ ভাবি আছে। কিন্তু মই আজি আপোনালোকক কওঁ, আপোনালোকে যদি হতাশ নহয়, লাগি থাকে, তেতিয়াহ'লে অনাগত দিনত আপোনালোকৰ ভাল চান্স এটা আছে। চ' সেইখিনিয়ে কথা আছিল মেইনলি আজি। ৰিয়েলিটিটো চাওক, পজিটিভ এটা ভাৱধাৰা ৰাখক মনত। নিগেটিভৰ মাজৰ পৰা এটা পজিটিভ ওলাব পাৰি, সেইটো সদায় ভাবক। বাকী ভিডিঅ'টো এইখিনি আছিল। থেংক ইউ। আৰু লগতে যদি ধৰক অনাগত দিনত হাইকোৰ্টৰ কিবা ৰায়দান আহে, বা ধৰক কিবা এনেকৈ নটিচ ওলায়, সেইটো মই আপোনালোকক জনাম। যিয়ে নাহক কিয়, আপোনালোকে টাচত থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।